গোটেই এইবোৰ কাপোৰ এইবোৰ দম পাৰি লৈছে সুন্দৰ তন্ময়ী হাই গাইজ আমাৰ এনাই কালি সোনু ভাগৰ চাৰিঙীয়া গা ধোৱা সকলোকে নমস্কাৰ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ তন্ময়ী দেখিছে দুটা আমি গৈছোঁ ৰাস চাবলৈ এহেঁতৰ ঘৰলৈ মানে আমাৰ এনাই ঘৰলৈ গৈ আছোঁ এনাই ঘৰলৈ গৈছোঁ তাৰপৰা ভিডিঅ'টো বহুত কি হ'বলৈ গৈছে कौन है ये लोग कहां से आते हैं তো এয়া ৰৈ আছোঁ বাছৰ কাৰণে ছোৱালী খোলা হৈছে ধুনীয়া ওলাইছে 2,000 years later. আমি আহি পাই গ'লোহি এয়া দীপশিখা তন্ময়ী হাই গাইজ এয়া ঘৰত আমাৰ এনাই কালি সোনু ভাগৰ চাৰিঙীয়া গা ধোৱা খাব নগ'লি গ'লোঁ গৈও আহিলোঁ হে গৈও আহিলোঁ শকত হৈ আছে নে তাৰ খিনাই শকত হাতী পোৱালি হাই বুলি কৈ দিয়ক এনেকৈ হাই বুলি কওকচোন হাই বুলি কওকচোন হাই বুলি কওকচোন হাই বুলি কওক কেলে হয় মই এনেকৈ বনাব লাগে কৈ এনেকৈ থকা কৈ এনেকৈ গুটিকেইটা চাওঁ গুটিখিনি উলিয়াই দিয়া মোক উলিয়াই এতিয়া বাজিলে 4টা আৰু আমি এটা মাহীহঁতকলৈ গৈ আছোঁ ভাত চাত খাই মেলি শুই মেলি আজৰি হৈ গ'লোঁ হাই গাইজ हम चौकीदार ঐ নাহৰ ফটোশ্বুট বেলি ডুব যোৱা ফটো মাৰি বোলে খালি বেলিটো ইয়াৰ পৰা নোলাইছে হাই কিবা এটা কৈ দে আকৌ হাই বিজয়া দশমী হাতী গৰু এজনী আছে আমাৰ লগত তুমি হাঁহি নাথাকিবা সকলোকে কৈ দিয়া হয়নে আছে হয়নে কচোন আছে इस प्राणी को ध्यान से देखिए পিংকি বা এইফালে অংকিতা বা এইফালে দীপশিখা বা এইফালে তন্ময়ী বা এইফালে কি কৈছা কৰিছিলোতো এইফালে আহক কিবা এটা কৈ দিয়ক কি ক'ম বনাই আছো চাহ বনাইছো ভিডিঅ' বনাবলৈ থৈ দিলে ছাৰ কিবা এটা কৈ দে 1 hour later. এইলা আকৌ বোলে আকৌ বেলেগ ফালে যায় চুৱেটাৰ এটা লগাই দিছে কি যে হ'ব এয়া আহি আছে আমাৰ ৰাইচ কৰিবা দেখিলে নেকি মুখখন বনাব দেখিছ নাই তই মেইন কথা উলিয়াব লাগিব আমাৰ ভাইটি হাই বুলি কয় হাই বুলি হাই ভৰিত দুখ পালে এয়া ভৰিত গোটেই
সকলোকে আমি খোৱা পাতৰ প্ৰিয় তোমালোকে চেলেকা পানী তুলিবলৈ নাম চন্দৰ পতাইছে পূৰ্বজীয়ে কয় ঢেলেকা জাতি আমাৰ ঘৰলৈ এজনীয়ে চকু কেঁচা টেলেকা শুবা খাই মই আজি তোমাক আগত কবিতা বেটি কম কবিতাটোৰ নাম হৈছে মোৰ নাম দেও এক 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 সেইটো দুই 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 চাইকেল থকা দুই তিনি 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 ৰিক্সা থকা তিনি চাৰি 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 গৰু ঠেং চাৰি পাঁচ 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 হাতাঙৰি পাঁচ সকলোৱে মিলি এবাৰ ভালকৈ না The next day. গুড মৰ্ণিং সকলোকে এতিয়া হৈছে 6:30 আৰু কালি ৰাতি ফুৰিবলৈ গৈ মানে ভিডিঅ' বনোৱা নহ'ল কালি ৰাতি তন্ময় খাই উঠিব নোৱাৰিলে ৰাতিপুৱা পৰিৱেশ গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং গাইজ আজি আমি কলেজ যাম ঠাণ্ডা আজি আমি কলেজ যাম সেইটো কা আজি আমি যাম ক'ত যাম আজি আমি ৰাস চাবলৈ যাম ৰাতিকে আমি ৰাস চাবলৈ যাম কিন্তু এতিয়া মানে 9টামান বজাত আমি চাকি দিবলৈ যাম অংকিতা বাই আমাক লৈ যাব ৰাতি 3টা বজাত উঠিছোঁ বহুত কাম কৰিলোঁ এতিয়া আমি কোৱা আকৌ কিবা এটা আমি এতিয়া চাহ খাইছোঁ সেয়াই তাৰপৰা আমি গা চা ধুই মেলি চাকি দিবলৈ যাম ড্ৰেছ আমি এতিয়া চাকি দিলোঁ চাকি দি মেলি আজি হ'লে এতিয়া আমি আকৌ ঘৰলৈ যাম তোৰ মানুহবোৰ ড্ৰাইভাৰ আমাৰ দীপশিখা আমি চাকি তাকি দি মেলি আহিলোঁ ৰিলছ বনালোঁ অকণমান কিবি খালোঁ খাই মেলি আমি এতিয়া আকৌ যাম বজাৰলৈ আহোঁতেতো দেখাইছিলোঁ অলপকৈ বজাৰখন মানুহ বহুত বেছি আছিলে তো এতিয়া আমি যাম বজাৰলৈ এইটো চাই থাকোঁ ৰাইজ এখন আইডিও কি কাপোৰ কিনে এতিয়া ৰাইজসকলে মইতো অকল চাবলৈ আহিছোঁ তন্ময় আয়া দুখনমান কিন দে বাহিৰত চাবগৈ বাহিৰত এখন আৰু ক'ৰবাত এখন খিৰিকী এখন ওচৰত এখন ওলোমাই সেইটো কি নোখোৱা বস্তু খাইছে আৰু চৌকিত আছা ৰঙা ৰঙা হৈছে অল ততে সোমা দেখিছে বহি আছে আমাৰ তন্ময় কেন মই খোৱা মই ল'লোঁ